হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ MS চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াত দেখিবলৈ পাইছে হাতী। চাওকচোন কেনেকৈ আহিছে হাতী। এই হাতী ক'ত ওলাইছে আপোনালোকে জানেনে? তো এনেকুৱাকৈ হাতী আহিছে আমাৰ কামৰূপ জিলাৰ বকৰ হাহিমত। তো চাওকচোন তেনেকৈ দিনৰ ভাগত তেনেকৈ হাতী দেখা পোৱা গৈছে। তো কি কৰিব সিহঁতে, যাবনো ক'ত, কি খাব? মানে এনেকুৱা দিন আহিলে মানে হাতী মানুহ একেলগত থাকিব লগা হ'ল। তো চাওকচোন তেনেকৈ কি অৱস্থা। তো বন্ধু বান্ধৱীসকললৈ এটা মোৰ অনুৰোধ, যদিহে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। আৰু বন্ধু বান্ধৱীসকললৈ মোৰ এটা অনুৰোধ, যিমান পাৰে সিমান এই ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক, যাতে চৰকাৰে এই ভিডিঅ'টো পায়। ভিডিঅ'টো পোৱাৰ পাছত যাতে কিবা ফৰেষ্ট ডিপাৰ্টমেণ্টে কিবা ব্যৱস্থা লয়।